স্বাগতম বন্ধু বান্ধৱ আৰু অসমবাসী ৰাইজ স্মাৰ্ট আসাম ইউটিউব চেনেললৈ আপোনাসকলক জনাও উষ্ম আদৰণি। স্মাৰ্ট আসাম ইউটিউব চেনেলৰ যোগেদি আজি মই আপোনালোকক দেখুৱাম যে আপোনাৰ নামত ডি ভোটাৰৰ কিবা সমস্যা আছে নেকি, সেইটো আপুনি কেনেকৈ চাব, আপুনি কেনেকৈ নিশ্চিত হ'ব পাৰিব যে হয় মই এজন সুনাগৰিক বুলি। তেনেহ'লে আহক আজি আমি আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনাক দেখুৱাম। আপুনি আমাৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকক। চাওক, যদিহে আপুনি মোবাইল ফোন ব্যৱহাৰ কৰে তেনেহ'লে আপুনি মোবাইল ফোনেৰেও চাব পাৰিব, কিন্তু মই আপোনাক কম্পিউটাৰৰ যোগেদি দেখুৱাই আছোঁ। প্ৰথমে আপুনি আপোনাৰ ব্ৰাউজাৰত গৈ ইয়াত টাইপ কৰক ceoassam.nic.in, তাৰপিছত চাৰ্চ কৰক। চাওক, ইয়াত দেখুৱাই আছে চিফ ইলেক্টৰেল অফিচাৰ আসাম। আপুনি ইয়াত থকা PDF ইলেক্টৰেল ৰুলছ বুলি লিখা আছে, ইয়াত ক্লিক কৰক। তাৰপিছত আপুনি ইয়াত আপোনাৰ ডিষ্ট্ৰিক্ট, আপোনাৰ যিখন জিলা আছে আপুনি আপোনাৰ জিলাৰ নাম লিখক। মই উদাহৰণস্বৰূপে মই মোৰ জিলাখনৰ নাম লিখি লৈছোঁ হোজাই বুলি। ইয়াত মই হোজাই চাৰ্চ কৰিম, হোজাই। তাৰপিছত ইয়াত আপুনি আপোনাৰ সমষ্টি LSC, আপোনাৰ যিখন সমষ্টি আছে সেই সমষ্টিখনৰ নাম ইয়াত চিলেক্ট কৰক। মই কৰি আছোঁ যমুনামুখ। তাৰপিছত ইয়াত আহিছে চিলেক্ট ইয়ৰ PS। চিলেক্ট ইয়ৰ PS মানে হ'ল আপুনি যিখন কেন্দ্ৰত গৈ ভোট দিয়ে সেই কেন্দ্ৰখনৰ নাম, আপুনি কোনখন কেন্দ্ৰত ভোট দিয়ে কেন্দ্ৰখনৰ নাম আপুনি যদি চায় তেনেহ'লে আপোনাৰ ভোটাৰ আইডিৰ পিছফালে থকা এইখিনি টাইপ চাওক, এইটো হ'ল আপোনাৰ ভোট কেন্দ্ৰৰ নাম। মই ইয়াত বাছি লৈছোঁ যমুনামুখ কলেজ RN। তাৰপিছত আপুনি ইয়াত থকা প্লিজ ইণ্টাৰ ভেলিড কেপচা, আপুনি এই কেপচাৰটো ইয়াত লিখক SCXZBUE, তাৰপিছত চাৰ্চ কৰক। চাওক, আপুনি চাৰ্চ কৰাৰ পিছত এনেকুৱা এখন পৃষ্ঠা আপোনাৰ সন্মুখত দেখা পাব। আপুনি এতিয়া কি কৰিব, যদিহে আপুনি সহজভাৱে চাব বিচাৰে আৰু কম্পিউটাৰৰ জৰিয়তে আপুনি চাই আছে তেনেহ'লে আপুনি Ctrl+F ইণ্টাৰ কৰক, আৰু যদি মোবাইলেৰে চাই আছে মোবাইল ফোনেৰে তেনেহ'লে আপুনি এনেকুৱা চাই থাকিব আপোনাৰ ভোটাৰ আইডি নাম্বাৰ কোনটো মিলিছে এইটো আপোনাৰ। মই সহজভাৱে চাৰ্চ কৰি আছোঁ ভোটাৰ আইডি ওপৰত থকা যিটো ভোটাৰ আইডি নাম্বাৰ আছে সেই নাম্বাৰটো মই ইয়াত ইণ্টাৰ কৰি আছোঁ। উদাহৰণস্বৰূপে চাৰ্চ কৰি আছোঁ DCS 0004685। এতিয়া মই ইণ্টাৰ কৰিম। চাওক, ইয়াত আহিছে প্ৰাণগোপাল হিল। প্ৰাণগোপাল হিল চাওক, আপুনি ইয়াত দেখা পাইছে ইয়াত D চিম্বল এটা দেখা পাইছে। D মানে হ'ল ডাউটফুল ভোটাৰ বা ডুপ্লিকেট ভোটাৰ। যদি আপুনি আপোনাৰ নামত এইটো চিম্বল দেখা পাইছে তেনেহ'লে আপুনি এইটো বুজি ল'ব যে মোৰ নামত ডি ভোটাৰৰ সমস্যা আছে। আৰু যদি ইয়াত চাওক এইটো যিটো আছে শংকৰী হিল, এই নামটোত চাওক ইয়াত ডি চিম্বলটো নাই, তাৰমানে হ'ল এই নামটোত ডি ভোটাৰৰ কোনো সমস্যা নাই। চাওক, এইটোতো নাই কমল দাস, সুমাৰাণী দাস, ডি চিম্বলটো নাই, কিন্তু প্ৰাণগোপাল হিল যিটো নাম আছে এই নামটোত ডি চিম্বলটো আছে, তাৰমানে হ'ল এইটোৱেই যে এই নামটোত ডি ভোটাৰৰ সমস্যা আছে। আপুনি এনেকুৱা চাৰ্চ কৰক, চাৰ্চ কৰি চাওক
যে আপোনাৰ নামত ডি চিম্বলটো আছে নেকি যদি ডি চিম্বলটো থাকে তেনেহ'লে আপুনি উপযুক্ত ব্যৱস্থাটো লওক কাৰণ এইটো যাৰ নামত কোনোবা মানুহৰ নামত এনেই ডি বুটাৰ ভুলতে হওক বা কিবা কাৰণত আহি গৈছে সেইসকলে আগতীয়াকৈ ব্যৱস্থা ল'ব পাৰিব এনআৰচি বা অন্য বিষয়ৰ এনেধৰণৰ সহায়ক ভিডিঅ' আপডেট পাবলৈ আমাৰ চেনেল স্মাৰ্ট আছাম ছাবস্ক্ৰাইব আৰু বেল আইকন টিপিবলৈ নাপাহৰিব লগতে শ্বেয়াৰ আৰু কমেণ্ট কৰিব ভিডিঅ'টো আপোনাৰ সহায় হ'লে এটা লাইক দিব আমি উৎসাহ পাম আৰু বেয়া পালে ডিছলাইক কৰিব আমি সদৰুৱাৰ চেষ্টা কৰিম জয় আই অসম ধন্যবাদ